हेलो फ्रेंड्स नमस्कार अरुप दास मेकअपर यूट्यूब चैनल और अरुप दास फेसबुक पेजल आटाइके स्वागतम जानाइছোঁ মই আছো আজি মোৰ স্কুলত আৰু বৰ্তমান এটা ক্লাছ চলি আছে আৰু আমাৰ সচৰাচৰ যি ক্লাছ চলি থাকে তো আজি আমাৰ ক্লাছ চলি আছে এইপিনে ক্যাৰেক্টাৰ মেকআপ আৰু এইপিনে ব্ৰাইডাল মেকআপ তো কথা হ'ল প্ৰতিজন মেকআপ আৰ্টিষ্টে যেতিয়া মেকআপ শিকে আমাৰ বেসিক্যালি সবেটো ব্ৰাইডালতে মানে বিশেষ গুৰুত্ব দিয়ে অকল ব্ৰাইডাল বুলি নহয় এজন মেকআপ আৰ্টিষ্টে সকলো ধৰণৰ মেকআপ কৰিব পৰাটো খুবেই দৰকাৰ আৰু আমি যেহেতু এটো চাওঁ যে এজন মেকআপ আৰ্টিষ্টক আমি কেনেকৈ এটা মানে গ্ৰাস লেভেলৰ পৰা কি ধৰণে শিকোৱা হয় তো আমাৰ গোটেইখিনি ষ্টুডেণ্টক আমি ব্ৰাইডাল মেকআপৰ পৰা ক্যাৰেক্টাৰ মেকআপ তাৰপিছত প্ৰস্থেটিক মেকআপ গোটেইখিনি ইয়াতে আমি শিকোৱা হয় আৰু আজি আমি কি কৰিছোঁ এতিয়া আমি ক্যাৰেক্টাৰ মেকআপ শিকাই আছোঁ ইহঁতক ক্যাৰেক্টাৰ মেকআপ দিছোঁ এয়া ষ্টুডেণ্টে কৰি আছে জাস্ট মই কেনেকৈ কৰিব লাগে এই বস্তুখিনি দেখাই আছোঁ যিখিনি সিনেমেটিক মানে ক্যাৰেক্টাৰ মেকআপ আৰু এইপিনে ব্ৰাইডাল মেকআপ চলি আছে তো এটা ক্লাছ চলি আছে ইয়াৰ পৰা ভাবিলোঁ যে এটা সৰু ভিডিঅ' আপোনালোকক দেখাওঁ বুলি আপোনালোকে চাব কেনেকৈ ক'লে নিশ্চয় হ'ব এয়া আমাৰ এইপিনে ক্যাৰেক্টাৰ মেকআপ চলি আছে আৰু এইপিনে কৰি আছে বৰ্ণালী আৰু আনিছাই ব্ৰাইডাল মেকআপ তো এজন মেকআপ আৰ্টিষ্টৰ যে এনেকুৱা নহয় যে আমি এটা মেকআপ কৰিব শিকিলে নহব এজন মেকআপ আৰ্টিষ্টে সকলো ধৰণৰ মেকআপ কৰিব পৰাটো খুব দৰকাৰ যেনে ক্যাৰেক্টাৰ মেকআপ প্ৰস্থেটিক মেকআপ সিনেমেটিক মেকআপ ড্ৰামা মেকআপ সকলোখিনি জনাটো দৰকাৰ অকল ব্ৰাইডাল মেকআপটোৱে মেকআপ আৰ্টিষ্টৰ মূল লক্ষ্য হ'ব নালাগে আৰু আমাৰ স্কুলৰ পৰা আমি বেসিক্যালি গোটেই ষ্টুডেণ্টখিনিক গোটেইখিনি নলেজ ইয়াৰ পৰা দিওঁ যাতে সকলো ধৰণৰ মেকআপ কৰিব পাৰে আৰু সেই আমাৰ বিভিন্নজন ছাত্ৰই বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰ মেকআপ প্ৰস্থেটিক মেকআপ কৰিব জানে আৰু আজি আমি এয়া ক্যাৰেক্টাৰ মেকআপ ষ্টাৰ্ট কৰি দিছোঁ এয়া কৰি আছে এইটো সিনেমেটিক ক্যাৰেক্টাৰ মেকআপ আৰু ড্ৰামা ক্যাৰেক্টাৰ মেকআপটো অলপ বেলেগ ধৰণৰ হয় সিনেমেটিক ক্যাৰেক্টাৰ মেকআপটো অলপ বেলেগ ধৰণৰ হয় আৰু এইপিনে ব্ৰাইডাল তেওঁলোকৰ যেতিয়া ব্ৰাইডাল কমপ্লিট হ'ব মেকআপ কৰা তেওঁলোক ক্যাৰেক্টাৰ মেকআপ শিকিব বৰ্ণালী বাস নিশা বৰ্ণালী ক্লাছ কৰি কেনেকৈ লাগিছে ভাল লাগিছে ওকে পল্লৱী পাইছা না ক্যাৰেক্টাৰ মেকআপ কৰিব কৰি আছো চিন্তা হাই নিজকে কেনেকৈ লাগিছে ভাল লাগিছে একদম কিউট লাগিছে বুই কৰি পেলালে ওকে আনিছা কি কইনা সাজাব ন বঢ়িয়া নমস্কাৰ আমাৰ স্কুলৰ পৰা আজি সৰু সৰু ভিডিঅ'বোৰ আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব আৰু পিছলৈ আমি এনেকুৱা সৰু সৰু ভিডিঅ' কিছুমান আপোনালোকক দেখাম আপোনালোকে চাব লগতে মোৰ পেজটো লাইক কৰিব ফ'ল' কৰিব আৰু এটা ভাল খবৰ আপোনালোকক জনাব পাই সুখী হৈছোঁ অহা 5 ফেব্ৰুৱাৰীৰ পৰা আমাৰ নতুন বেটছৰ ক্লাছ আৰম্ভ হ'ব বৰ্তমান এডমিশ্যন চলি আছে ইচ্ছুক কোনোবাই যদি এডমিশ্যন ল'ব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰে ইয়াতে সকলো ধৰণৰ মেকআপ শিকোৱা লগতে হেয়াৰ ষ্টাইল আৰু ড্ৰেছ ড্ৰেপিং আৰু তলত আমাৰ স্কুলৰ কণ্টেক্ট নম্বৰটো দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ নমস্কাৰ